গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অৱশ্যে বিন্দাছ ফাটাফাটি চলি আছে। আপোনালোকেতো গম পাইছে মই ফুৰিবলৈ আহিলোঁ। মই এনি টাইম ফুৰিয়ে ফুৰা হৈছে। মোৰ এই বছৰটো বেছি ফুৰা হৈছে। বতৰটো ডাৱৰীয়া, কিজানি বিহুলৈকে ৰ'দ নিদিবই চাগে নেকি। বতৰটো মানে ৰ'দ দিয়া চান্সেই নাই একো। হ'লেও আজি ভাবিলোঁ ইয়াৰ পৰা ফুৰিবলৈ যাওঁ। এই লগত বাহঁতৰ ঘৰৰ পৰিয়ালৰ মানুহৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকক মই ভাবিছোঁ মোৰ লগতে আপোনালোককো লৈ যাওঁ। গতিকে আপোনালোকে চাওকচোন ক'ত যাওঁ, কেনেকৈ যাওঁ, কোন কোন যায় আমাৰ লগত। গতিকে চাই থাকক, আৰু যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আৰু সঁহাৰি কিন্তু বহুত বেছি মোক প্ৰয়োজন। গতিকে আপোনালোকে মৰম দিব বুলি আশা থাকিল। গতিকে চাই থাকক। কিয়া মাইথং গাঁৱৰ এইটো ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন। মই তিনিচুকীয়ালৈ আহি পূৰা ফুৰি আছোঁ। কিমান ধুনীয়া ৰাস্তা, কিমান ধুনীয়া পৰিৱেশ। এইপিনে খেলপথাৰ আছে খেলিবলৈ, এইপিনে গছ গছনি, ইমান ধুনীয়া চাওক। সেইখন স্কুল। বাই মই ফুৰিবলৈ আহিছোঁ। আমাৰ ভণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। ধন্যবাদ। চাওক বহুত ধুনীয়া লাগিছে যে গাঁওখন। মই যে আপোনালোকক কৈছিলোঁ এখন স্কুলখন বুলি, স্কুল নহয় এখন বোলে বাঁহৰ ফেক্টৰী বোলে। এইটো বাঁহৰ ফেক্টৰী হেনো, বাঁহৰ কিবা কিবি বস্তু বনাই। হেৰি চোফাৰ পৰা গ্লাছ বাতি চামুচৰ পৰা আদি কৰি বাঁহৰ স্লিপ চব পোৱা যায় ইয়াতে। বাঁহৰ আপোনালোকক যদি দৰকাৰ হয় আহি যাব মাইথং গাঁৱলৈ আহি, তিনিচুকীয়া কাকপথাৰ মাইথং গাঁও। গতিকে আপোনালোকে আহি অৰ্ডাৰ কৰিব, পাই যাব। ডাৱৰীয়া বতৰ যদিও ফুৰিবলৈ আহিছোঁ। এয়া ফুৰিবলৈ আহি আপা ঘৰলৈ আহিছোঁ। আপা আৰু নিচা আছে। এয়া চাহপাতৰ বাগিচাত ফটো দুটামান তোলোঁ বুলি আহিলোঁ। এয়া চাওঁ আপোনালোকে চবফালে চাহেই চাহ। সেইজনী বা, এইটো ভাগিন, হাই কৈ দিয়া। গোটেই এইবিলাক চাহৰ বাগিচা, গোটেই চাহ বাগান। আকৌ একপাক ঘূৰি দিছোঁ। বহুত ভাল লাগে চাহ বাগানৰ মাজত এনেকৈ থাকি পেলাই। ফটো মাৰিছোঁ, শেষেই হোৱা নাই। মই বাৰু ভিডিঅ'টো লাষ্টত ফটো দুটামান লগাই দিম আপোনালোকক, চাব কেনেকুৱা পায় জনাব। চাই থাকক। এই আপাই মাছ ফ্ৰাই কৰি আছে। এইফালে চাওক, মাছেৰে ভাত খাম আজি। এইফালে পিঁয়াজ, এইখিনি বিলাহী। বতৰটো ডাৱৰীয়া, সেইটো কাৰণে অলপ আন্ধাৰ হৈ আছে। এয়া চাই থাকক, খাম আৰু পূৰা। এয়া মাছ, বিলাহী, আলু, এইখিনি আচাৰ। এইপিনে কলপচলা, আলু ভাজি, কলপচলা ভাজি। কলপচলা বোলে চ'ত মাহত খাব লাগে, ভালেই হ'ল। এয়া আমাৰ বাইদেৱে ষ্টাৰ্ট কৰি দিছে লুভুনি নাম্বাৰ 1। লুভুনি নাম্বাৰ 1 ষ্টাৰ্ট কৰিলে। এতিয়া আমিও খাই লওঁ, খাই পেলাই লগ পাম। ভাত পানী খাই বৈ আজৰি হ'লোঁ। আমি এতিয়া ঘৰলৈ যামগৈ। আপাহঁতৰ ঘৰৰ পৰা ঘৰলৈ যামগৈ, বাহঁতৰ ঘৰলৈ যাম। এয়া চবেই কাপোৰ কানি পিন্ধি মেলি লৈছে। ভালকৈ কোৱা, মাহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু শ্বেয়াৰ কৰি দিবা। বাই বাই কৈ দিয়া। আমাৰ আপাজনী ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ক। আমাৰ কাকপথাৰ টাউনখন চাওকচোন। যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। বাই বাই।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আৰু সঁহাৰি বহুত বেছি প্ৰয়োজন। মই অনুৰোধ জনাইছোঁ যাতে মোক সোনকালে ছাবস্ক্ৰাইবাৰ অলপ বঢ়াই দিয়ে। 1K ছাবস্ক্ৰাইবাৰ যাতে জল্দি হৈ যায় মোৰ। থেংক ইউ।